हेलो फ्रेंड्स, वेलकाम टू माई चैनल यूट्यूब स्टाडी फर यू। आज এই ভিডিঅ'টোত আমি ব্লাড গ্ৰুপ সম্পৰ্কে আলোচনা কৰিম। তেতিয়াহ'লে বন্ধুসকল পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, ব্লাড গ্ৰুপ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব লেনষ্টেইনাৰে 1900 চনত ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ প্ৰশ্ন, মানুহ বিশেষে ব্লাড গ্ৰুপ ভিন্ন হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব মানুহৰ তেজত থকা গ্লাইকোপ্ৰটিন নামৰ এবিধ পদাৰ্থৰ বাবে মানুহ বিশেষে ব্লাড গ্ৰুপ ভিন্ন হয়। গ্লাইকোপ্ৰটিনক এণ্টিজেন নামেৰেও জনা যায়। আপোনালোকে এইটো মনত ৰাখিব, গ্লাইকোপ্ৰটিনৰ আন এটা নাম কি তেনেকুৱা আহিব পাৰে। ইয়াৰ উত্তৰ হ'ব এণ্টিজেন। 3 নম্বৰ প্ৰশ্ন, মানৱ দেহত কেই প্ৰকাৰৰ এণ্টিজেন থাকে? মানৱ দেহত 2 প্ৰকাৰৰ এণ্টিজেন থাকে, এণ্টিজেন এ আৰু এণ্টিজেন বি। 4 নম্বৰ প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি ব্লাড গ্ৰুপ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ উত্তৰ হ'ব এণ্টিজেনৰ ওপৰত ভিত্তি কৰি। 5 নম্বৰ, মানুহৰ ক্ষেত্ৰত কিমানটা ব্লাড গ্ৰুপ পোৱা যায়? ইয়াৰ উত্তৰ হ'ব 4টা। সেইকেইটা হ'ল এ, বি, এ বি আৰু অ'। এই 4টা ব্লাড গ্ৰুপ মানুহৰ ক্ষেত্ৰত পোৱা যায়। 6 নম্বৰ প্ৰশ্ন, ব্লাড গ্ৰুপ অনুযায়ী ইয়াৰ এণ্টিজেনবিলাকৰ নাম লিখা। অৰ্থাৎ কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিৰ ক্ষেত্ৰত কি এণ্টিজেন থাকিব সেই বিষয়ে সুধিছে। ইয়াত ব্লাড গ্ৰুপ এ হ'লে এণ্টিজেন হ'ব এ, ব্লাড গ্ৰুপ বি হ'লে এণ্টিজেন হ'ব বি, আৰু ব্লাড গ্ৰুপ যাৰ এ বি তেওঁৰ দেহত এণ্টিজেন এ নাইবা বি ইয়াৰ যিকোনো এটা থাকিব পাৰে। আৰু ব্লাড গ্ৰুপ অ'ত কোনো ধৰণৰ এণ্টিজেন নাথাকে। এইটো এক্সেপশ্যনেল, এইটো এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়। এই এক্সামত আহিব পাৰে যে কোনটো ব্লাড গ্ৰুপৰ মানুহৰ ক্ষেত্ৰত কোনো ধৰণৰ এণ্টিজেন নাথাকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব যাৰ ব্লাড গ্ৰুপ অ' তেওঁৰ দেহত কোনো ধৰণৰ এণ্টিজেন নাথাকে। 7 নম্বৰ প্ৰশ্ন, এটা দুৰ্লভ ব্লাড গ্ৰুপৰ নাম লিখা। অৰ্থাৎ এই ব্লাড গ্ৰুপটো অতি কম সংখ্যক ব্যক্তিৰ ক্ষেত্ৰতে পোৱা যায়, মানে এইটো ভেৰি ভেৰি ৰেয়াৰ। ইয়াৰ এটা উত্তৰ হ'ব HH বা বম্বে ব্লাড গ্ৰুপ। এইটো অতি ৰেয়াৰ। 8 নম্বৰ প্ৰশ্ন, বম্বে ব্লাড গ্ৰুপ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব YM ভেণ্ডে। 1952 চনত বম্বেত এই ব্লাড গ্ৰুপটো আৱিষ্কাৰ কৰা হৈছিল। 9 নম্বৰ প্ৰশ্ন, কোনটো ব্লাড গ্ৰুপক ইউনিভাৰ্চেল ডোনৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অ' নিগেটিভ। অৰ্থাৎ অ' নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তিসকলে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিকে তেজ দান কৰিব পাৰে। সেইকাৰণে অ' নিগেটিভ ব্লাড গ্ৰুপটোক ইউনিভাৰ্চেল ডোনৰ বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, কোনটো ব্লাড গ্ৰুপক ইউনিভাৰ্চেল ৰেচিপিয়েণ্ট বুলি কোৱা হয়? অৰ্থাৎ কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিয়ে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা তেজ ল'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ বি পজিটিভ। অৰ্থাৎ যাৰ এ বি পজিটিভ তেওঁ যিকোনো ব্যক্তিৰ পৰা তেজ ল'ব পাৰিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।